মহাবিদ্যালয়ৰ পৰিয়াল আৰু ঐক্যথান সৰুকেটাৰ তৰফৰ পৰা আন্তৰিক স্বাগতম জনাইছো। পোনপ্ৰথমে আমি আৰম্ভ কৰিবলৈ লৈছো বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী সুচাৰুৰূপে ৰূপায়ণ কৰিবলৈ বিএছপি মহাবিদ্যালয়ৰ মাননীয় উপাধ্যক্ষা ডক্টৰ দীপ্তি কলিতা বাইদেউক আমি सहना भवतु सहना भुनक्तु सह वीर्यं करवावहै तेजस्विनावतीतमस्तु मा शांति शांति शांति। उपाध्यक्षा डॉक्टर दीप्ति कलिता বাইদেউ प्रमुखे अध्यक्ष डॉक्टर नयनज्योति दास सार অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ কল্পনা বৈশ্য বাইদেউ আৰু ঐক্যথান সৰুকেটাৰ মাননীয় সভাপতি শ্ৰদ্ধা ভূপেশ চন্দ্ৰ দাস ডাঙৰীয়া ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। এইবাৰ আমি অনুষ্ঠিত কৰিবলৈ লৈছো স্মৃতি তৰ্পণ অনুষ্ঠান আৰু স্মৃতি তৰ্পণ অনুষ্ঠানৰ স্মৃতি তৰ্পক হিচাপে অনুৰোধ জনাইছো লগতে উপাধ্যক্ষ ডক্টৰ দীপ্তি কলিতা বাইদেউ আৰু ঐক্যথান সৰুকেটাৰ সভাপতি শ্ৰদ্ধা ভূপেশ চন্দ্ৰ দাস দেৱকো এই কাৰ্যসূচী সুচাৰুৰূপে চলাই আনিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছো। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱাৰ দুটা পংক্তিৰে আৰম্ভ কৰিবলৈ লৈছো। অসমীয়া ভাষা জগত সফল হৈ যাব, উজ্জ্বল সুজ্জ্বল কহিনুৰ বিধি হাঁহি জ্যোতিৰূপা হ'ব। অসমীয়া ভাষাক লৈ আমাৰ খুব আশা, খুব আকাংক্ষা। নিজৰ শিপাত খামচি নিজৰ ভাষাটোক আমি আগুৱাই লৈ যোৱাটো আমাৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য। সেই উদ্দেশ্যেৰে ঐক্যথান সৰুকেটা আৰু বিএছপি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত তথা মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত অসমীয়া ভাষাৰ সূচিত ৰক্ষাৰ যুঁজখনত আৰু এখোজ দিবলৈ অসমীয়া ভাষাৰ ব্যৱহাৰিক দিশ সম্পৰ্কীয় দুদিনীয়া কৰ্মশালাখনিৰ আয়োজন কৰা হৈছে আৰু এই কৰ্মশালাখনিৰ আজিৰ প্ৰথমটো দিন। এই প্ৰথমটো দিনত আমাৰ মাজত আমাৰ সমল ব্যক্তি হিচাপে উপস্থিত আছে দৈনিক অসম কাকতৰ মাননীয় উপসম্পাদক হিৰণ্য কুমাৰ বৰ্মন ডাঙৰীয়া। আমি তেখেতক আমাৰ মঞ্চত পাই আমাৰ মহাবিদ্যালয়ত পাই আমি ধন্য হৈছো। গতিকে তেখেতক আহি মঞ্চত আসন গ্ৰহণ কৰিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো। উদ্বোধনী ভাষণ প্ৰদান কৰিবলৈ আমি নিমন্ত্ৰণ কৰা মহাবিদ্যালয়খনৰ মাননীয় অধ্যক্ষ ডক্টৰ নয়নজ্যোতি দাস ছাৰক। গতিকে ছাৰক আহি আমি মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। অসমীয়া বিভাগৰ ছাত্ৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ পাৰ্থ চৰকাৰক তেখেতক এটা স্মাৰকেৰে সম্বৰ্ধনা জনাব আমাৰ ঐক্যথান সৰুকেটাৰ মাননীয় সভাপতি শ্ৰদ্ধাৰ ভূপেশ চন্দ্ৰ দাস ডাঙৰীয়াই। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপিকা হিৰণ্ময়ী কলিতা ডাঙৰীয়াই। এই চিনতে আমি দুয়োগৰাকীলৈ ধন্যবাদ আৰু দুয়োগৰাকীলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু এইখিনিতে আমাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ কল্পনা বৈশ্য আৰু
সংস্কৃতিমূলক অনুষ্ঠান ঐক্যতন্ত্ৰৰ উদ্যোগত তথা মহাবিদ্যালয়ৰ IQACৰ সহযোগত অসমীয়া ভাষাৰ ব্যৱহাৰিক দিশৰ ওপৰত আয়োজন কৰা দুদিনীয়া কৰ্মশালাৰ পৰম শ্ৰদ্ধাৰ সঞ্চালক তথা BSB মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নয়নজ্যোতি দাসদেৱ, মঞ্চত উপবিষ্ট আমাৰ সমল ব্যক্তি পৰম শ্ৰদ্ধাৰ দৈনিক অসম কাকতৰ উপসম্পাদক সন্মানীয় বীৰেন্দ্ৰ কুমাৰ বৰ্মনদেৱ, মঞ্চত আসন গ্ৰহণ কৰি থকা ঐক্যতান সৰুপেটাৰ সভাপতি শ্ৰদ্ধাৰ গোপেশ চন্দ্ৰ দাসদেৱ, আমাৰ মঞ্চত আসন গ্ৰহণ কৰি থকা BSB মহাবিদ্যালয়ৰ ভাৱ প্ৰকাশ কৰে, ভাৱৰ আদান প্ৰদান কৰে আৰু দৈনন্দিন জীৱনৰ কাম কাজ চলায়। ভাৰতৰ উত্তৰ পূব দিশত অৱস্থান কৰা অসম ৰাজ্যৰ ভাষা হ'ল অসমীয়া ভাষা। অসমৰ বিস্তৃত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভাষা জননী ঐক্যতান সৰুপেটাই সেই BSB মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ যুটীয়া উদ্যোগত আৰু মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত উপজিয়াই শুনা আইনমুখৰ ভাষাটোৰ সেৱাত ব্ৰতী হোৱাৰ আয়োজন। যিবিলাক ডাইলেক্ট বুলি কয়, ডাইলেক্টৰ অসমীয়া শব্দটো কি হ'ব জানো? উপভাষা। আমাৰ অসমীয়া ভাষাটো আসলতে কোনটো মান্য ভাষা, আমি অসমীয়া ভাষাত কোনটো শিকিম, এই ক্ষেত্ৰত আমাৰ বিভিন্ন সমস্যা আছে। আমাৰ ঠাই ভেদে অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ বেলেগ বেলেগ। আমাৰ যদি গোৱালপাৰা অঞ্চলত যাওঁ আমি অসমীয়া ভাষাটো বেলেগ ধৰণে কওঁ, আমি বৰপেটাত গ'লে বেলেগ ধৰণে কওঁ, বজালী অঞ্চলত বেলেগ, নলবাৰী অঞ্চল, শিৱসাগৰত বেলেগ, লখিমপুৰত বেলেগ। তো সেই যে উপভাষা ডাইলেক্ট, সেই ডাইলেক্ট বিলাক আমি যদি এটা ভাষাৰ 10টা উপভাষা স্বভাৱ আছে, আমি যিটো কওঁ আমি সেইটোৱে লিখো। আমাৰ ছাত্ৰ ছাত্ৰী সকলেও মুখেদি আমি যিটো কওঁ আমি লিখাৰ ক্ষেত্ৰতো সেইটোৱে লিখিব চেষ্টা কৰো। মানে আমি যেতিয়া আপাৰ অসমৰ আমাৰ বহীবিলাক আমি চাওঁ তেতিয়া চালে আমি গম পাওঁ তেওঁলোকৰ ক্ষেত্ৰত ৰটো প্ৰায় নাথাকে, সেই লিখাৰ ক্ষেত্ৰতো ৰটো নাথাকে। কিন্তু সেই ক্ষেত্ৰত আমি আজি যদি আমি অসমীয়া ভাষাটো শুদ্ধ ৰূপত আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে বুৱাই নিনিও তেনেহলে আমাৰ ভাষাটো যে জীয়াই নাথাকিব সেয়া মানে খাটা। কাৰণ দীনেশ চন্দ্ৰ গোস্বামীৰ সম্পাদনাত প্ৰকাশিত শৰাইঘাট অভিধানৰ প্ৰথম পৰ্যায়ৰ প্ৰকল্প সহায়ক হিচাপেও শ্ৰী বৰ্মনে কাম কৰিছিল। সালাম খা, ঠিক তেনেদৰে সাঁওতালি ভাষাত কয় জহাৰ, ডিমাচাত জুঠাই, তিৱাত খুমদং, দেউৰীত আগুজুনি, বড়োত থুলুম্বাই, মিচিঙত কুম্পাচুনাম,
ৰাভাত শ্ৰীৰাচন আৰু হাজমত চন্দ্ৰপুৰ। আৰু মই এতিয়া অসমীয়াত কওঁ নমস্কাৰ। সুন্দৰ পৰিৱেশ, দৃষ্টিনন্দন নহয়, সৃষ্টিনন্দন পৰিৱেশ। মই আকৃতিত ধুনীয়া হোৱাতকৈ প্ৰকৃতিত ধুনীয়া হোৱাত গুৰুত্ব আৰোপ কৰোঁ। সেই হিচাপে আপোনালোকৰ এই আলফুলীয়া আয়োজন দেখি মই অভিভূত হৈছোঁ। ইয়াত জাকি মাৰি আহিছে মানুহ, আৰু হয়তো সভ্যতাৰ সুফল বুলি ইয়াতেই কয়। ঐকতান নামটোতেই মই সন্মোহিত হৈছিলোঁ যে তেখেতসকল ভাষাৰ প্ৰতি কিমান অনুৰাগী। এটা শুদ্ধ নাম, আমি ঐক্যদান বুলি বহুতে উচ্চাৰণ কৰোঁ, যিটো তেখেতসকলে পৰিহাৰ কৰি ঐক্যদান ৰাখিছে। এক প্ৰকাৰ আওপকীয়াকৈ মানুহক সজাগ আৰু সচেষ্ট কৰিবলৈ সেই জন্মলগ্নৰে পৰা যেন সচেষ্ট হৈছে, মোৰ তেনেকুৱা অনুভৱ। এটা শব্দ কাগজ নিশ্চয় দিয়া হৈছে এইখিলাকৈ বেলেগে, কাৰণ আপোনালোকৰ নামবিলাক লিখক। হয়তো উচ্চাৰণ কৰোঁতে মোৰ ভুলো হ'ব পাৰে, তেখেতসকলে শুদ্ধকৈ লিখিব আৰু প্ৰত্যেকটোতে 2 নম্বৰকৈ থাকিব। আৰু শেষত গৈ আমি হিচাপ কৰি কিমান সৰ্বাধিক শুদ্ধ উত্তৰ লিখিছে। নিখুঁতত সৎ চন্দ্ৰবিন্দু দিব। নিখুঁত একবাৰ নিলিখো, সময় কৰোঁ। নকুৰ নাগতি, নকুৰ আমি লাভাংশ লিখো, লাভাংশ নহয় আচলতে লভ্যাংশই হয়। লভ্যাংশ ল, এইটোৱে শুদ্ধ ৰূপ। লাভাংশ নহয়। আৰু তুমি 27টা, তুমি ওপৰটা কি নাম, কি পঢ়ি আছা? ক্লাছ 9। আৰু এফালে আছে হয় হয়, 27টা, 25টা আৰু 25টা। নামটো কৈ দিয়া ছাৰক, ডাঙৰকে কোৱা। শবনম সুলতান। কি পঢ়ি আছা? বিয়ে পঢ়ি আছা? মেজৰ অসমীয়া। আৰু 27টা, 30টা। বঢ়িয়া। কি নাম? হিমাশ্ৰী পাগিনী। 30টা। 30টাতকৈ বেছি নাই কিজানি কোনো ন? কৈছিলে যে দৰেই ধৰি ল, প্ৰকৃততে দৰেই ধৰি ল নে দবিন্দুৰ ধবিন্দুৰ, কোনটো শুদ্ধ হ'ব পাৰে? সেইটো মোতকৈও আমাৰ ছাৰে বেছি ভালকৈ ক'ব পাৰিব, কাৰণ ছাৰে সেই ক্ষেত্ৰত বিশেষজ্ঞ। এই বিসৰ্গই লগ এৰা দিয়ে যে তেওঁক আমি বাহ দিলোঁ। বাহৰ ইমান দৰকাৰ নাছিল, পাছততো কিন্তু বিসৰ্গ নাই, তেওঁক ইমান বাহ দিব, ইমান বাহৰ দৰকাৰ নাছিল। আৰু সন্ধি হ'লে মনোযোগ কামনা, মনস্কামনা এইটো গুচিয়ে গ'ল। বিসৰ্গ লগ এৰা দিয়ে, পুৰযোগ আৰু পুৰস্কাৰ, জ্যোতিৰ্ময় জ্যোতিৰ্ময়, এই বিসৰ্গতে সন্ধি হ'লে এৰাও দিয়ে। সেইকাৰণে ইয়াৰ নাম বিসৰ্গ। বিসৰ্গ, ই লগ এৰা দিয়ে। বিসৰ্গ, সৰ্গ মানে লগ, বিসৰ্গ এই লগ এৰা দিয়ে, সেইকাৰণে ইয়াৰ নাম বিসৰ্গ। আৰু বিসৰ্গটো মই ভাবোঁ প্ৰাচীন পণ্ডিতসকলে কেনেকৈ বিসৰ্গ আৱিষ্কাৰ কৰিছিল মোৰ নিজাটা নৰিলে নাকৰ মাত আহিবই। আৰু যিটোৱে দেউতাকক মাৰি আহিছে, মই মাৰিছোঁ দেউতাক, আমাৰ দেউতা মৰিছে, মই মাৰিছোঁ, তাৰ চন্দ্ৰবিন্দু নাই, নাকৰ প্ৰভাৱে নাই, তাৰ অনুভূতিয়ে নাই। নিজে মাৰিলে নালাগে চন্দ্ৰবিন্দুটো, হত্যা কৰিলে। প্ৰাকৃতিকভাৱে মৰিলে সেইটো চন্দ্ৰবিন্দু লাগিব, হত্যা কৰিলে নিদিলেও হয়। এই বিআকৃ ধাতু আৰু অনত প্ৰত্যয় এইকেইটা লগ লাগি হয় ব্যাকৰণ।
আমাৰ মানুহবিলাক অলপ দুৰ্বল নাই আমি চ ছ জ ঝ ইয়া ক'ব লাগে কিন্তু অসমীয়া মানুহে চ ছ ক'ব দিগদাৰ পায় জ ঝ ক'ব দিগদাৰ পায় সেইকাৰণে প্ৰথম চ দ্বিতীয় চ গোটেই অসমৰ কাৰণেতো মান্য ৰূপ কৰা হৈছে প্ৰথম চ দ্বিতীয় চ প্ৰথম বৰ্গীয় বৰ্গীয়া নাই বৰ্গীয় প্ৰথম বৰ্গীয় জ দ্বিতীয় বৰ্গীয় ঝ ইয় মানে কি ইয় বুলি ক'ব নোৱাৰিছিল আগৰ অসমীয়া মানুহে ইয় বুলি ক'ব নোৱাৰিছিল আগৰ দিনৰ অসমীয়া মানুহৰ মেলেৰিয়া আছিল 12 মাহে মেলেৰিয়া চৰ্দি ইয় বুলি ক'লে দুটা বগা বেলুন লাগিছিল ইয় সেইকাৰণে ভয়তে নিয় নিয় কৰে নিয় কিন্তু ইয় বেলুন অলপৰ ভয়তে নিয় নিয় কৰে নিয় নহয় ইয় কিন্তু নিয় মূৰ্ধন্য ত মূৰ্ধন্য থ মূৰ্ধন্য দ মূৰ্ধন্য ধ মূৰ্ধন্য ন দন্ত্য দন্ত্য ত দন্ত্য থ মানে কিয় দন্ত্য কৰিছে আপোনাৰ আমাৰ যদি দাঁত সৰিও যায় আমি আৰু দাঁত সৰি গ'লেতো দন্ত্যত উচ্চাৰণ কৰিব নোৱাৰিম দাঁতেই নাই গতিকে দন্ত্য ত দন্ত্য থ দন্ত্য দ দন্ত্য দ দন্ত্য আৰু এইকেইটা প বৰ্গৰ আখৰ কেঁচুৱাইও পাৰে একদম সৰু পাপা বাবা মা চবে পাপা গোটেই অসমত এইকেইটা শুদ্ধ একে অন্তস্থ জ অন্তস্থ হঠস্থ অন্তস্থ জ ৰ ল উৱ উৱ তালব্য হ মূৰ্ধন্য হ দন্ত্য হ হ ক্ষ দ বিন্দু ৰ ধ বিন্দুৰ হ য় খণ্ডত অনুস্বার বিসৰ্গ চন্দ্ৰবিন্দু হ'ব নেকি তথাপিও আমি বিয়া সবাহ উৎসৱবিলাকত নিমন্ত্ৰণ কৰোঁ আৰু মিটিং আদিত বিশেষ সদস্য কিছুমানক আমন্ত্ৰিত সদস্য ৰূপে তেনেকৈ নিমন্ত্ৰণ কৰোঁ আমন্ত্ৰিত বুলি প্ৰায় একেই শব্দ দুটা কিন্তু বিশিষ্ট কবি তথা অসমীয়া ভাষাৰ চৰ্চাত অসমত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি থকা এজন বিশিষ্ট ব্যক্তি শ্ৰদ্ধাৰ উদয় কুমাৰ শৰ্মা ছাৰে ভাষাটোৰ প্ৰায়োগিক অৰ্থ সন্ধানৰ সম্পৰ্কে আমাক বক্তৃতা প্ৰদান কৰিব গতিকে ছাৰৰ দৰে এজন ব্যক্তি আজি আমাৰ মাজত পাই আমি ধন্য মানিছোঁ আৰু ঐক্যদান সৰুবেটাৰ লগতে অসমীয়া বিভাগ আৰু বিএছপি মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতক আমি আমাৰ পৰিয়াললৈ উষ্ম আদৰণি জনাইছোঁ পোনপ্ৰথমতে ছাৰক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে বিএছপি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ কল্পনা বৈশ্য বাইদেউক আমি অনুৰোধ জনাইছোঁ মই ভাষাৰ ক'বলৈ আৰম্ভ কৰিছোঁ প্ৰথম কথা ভাষাক লৈ মই এই প্ৰথম ক'ম আৰু তোমালোকে মনোযোগ দি শুনিব লাগিব আৰু মোবাইলবিলাক চাইলেণ্টত থৈ দিব লাগিব আৰু মোবাইল ফোন আহিলে বাহিৰলৈ গৈ কথা পাতিবা আৰু কাৰোবাৰ শুনিবলৈ কাৰণ নিৰ্জীৱ বস্তু এটা মৰণ নাই আমি ঘড়ীটোক ভাল কৰিব পাৰোঁ মেৰামতি কৰিব পাৰোঁ মই আৰু এবাৰে কৈছোঁ যে কথা নাপাতিবা শুনিবৰ মন নাথাকিলে বাহিৰলৈ ওলাই যাবা কোনেও যাতে কথা নাপাতিবা কাৰণ এই যে মই কথা কৈ আছোঁ এইটো এটা মোৰ কষ্ট আমাৰ উজনি নামনি সকলোতে এটা কথা এটা শব্দ প্ৰচলিত বৈধ্যকাৰী বৈধ্য মানে যাক বধ কৰিব লাগে অৰ্থাৎ যি বধৰ যন্ত্ৰ যাক হত্যা কৰিব লাগে বৈধ্য মানে এই শব্দটো আহিছে বাংলা ভাষাৰ পৰা বদ্ধ ভাৰীৰ পৰা গতিকে আমি এইবিলাকলৈ লিখোঁতে অন্তত কওঁতেতো বেলেগ কথা কওঁতে মই কওঁ এই ভাতটো খাই যাম চাহটো খাই যাম তাৰমানে তোমাক ভাত এটাহে খাব কৈছে দেই বেছি নাখাবা চাহটো খাব কৈছে মানে চাহ এটাহে খাবা আমি আমাৰ অপৰা যোজনা মতে জতুৱা ঠাঁচ মতে চাহ একাপ ভাত একাহী ভাত এসাঁজ হয়নে জতুৱা ঠাঁচক লৈ ক'বলৈ গ'লে অজস্ৰ কথা হ'ব মই সেইবিলাক নকওঁ
মই এনেকুৱা কেইটামান শব্দৰ চৰ্চা কৰিছোঁ যিকেইটা আমাৰ সচৰাচৰ ভুল হয় আৰু মোৰ চিনাকি দিওঁতে তোমালোকক কৈছে যে মই কবিতাৰ লগত জড়িত মানুহ আৰু সেইকাৰণে মই অসমীয়া ভাষাৰ ব্যাকৰণটো কৈ মই ভাষাৰ চৰ্চা ভাষাৰ অৰ্থ সন্ধান কৰি মই বেছি ভাল পাওঁ সেইকাৰণে মই আৰম্ভণিতে আৰু এটা কথা কওঁ যে প্ৰতিটো শব্দৰে তিনিটাকৈ অৰ্থ আছে তোমালোকে এই কথাটো নিশ্চয় জানা যে এটা অৰ্থ হ'ল অভিধা এটা লক্ষণা এটা ব্যঞ্জনা এইটো জানা অভিধা মানে অভিধানত যিটো কোৱা হৈছে যেনে গধূলি গধূলি মানে অভিধানত আবেলি বুলি